हेलो फ्रेंड्स गुड मॉर्निंग आपलोक सकलोके आमार एटा नतुन भिडिओলৈ स्वागतम जनाइছো আৰু আজি হৈছে 1 মাৰ্চ অৰ্থাৎ আজি মহাশিৱৰাত্ৰি আপোনালোক সকলোকে শিৱৰাত্ৰিৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছো শিৱ বাবাই যাতে সকলোৰে মনৰ আশা পূৰণ কৰে সকলোৰে যাতে জীৱনবোৰ আনন্দময় কৰি তোলে তাৰে কামনা কৰিছো আৰু এতিয়া মই অকনমান আগত হৈ উঠি মুখ সুখ ধুই আজৰি হৈছো আৰু এতিয়া ঘৰৰ কাম বন কৰি ঘৰ সৰবোৰ সাফ চিকুণ কৰি লৈ ময়ো যাম মন্দিৰ যি সকলে মোৰ আগৰ ভিডিঅবোৰ চাইছে তেওঁলোকে গম পাইছে যে মোৰ ঘৰৰ পৰা অকনমান আগতে এটা শিৱ মন্দিৰ আছে আৰু তাতে যাম বুলি ভাবিছো আৰু কালি মই তলবোৰ সববোৰ কুবাই মিলি সাফ চিকুণ কৰি ৰাখিছো ওপৰবোৰ অলপ অলপ কুবাইছো বহুত বেছি কুবোৱা নাই আৰু এতিয়া হৰা মুছা এখিনি কামে আছে কাম বনখিনি কৰি মিলি আজৰি হৈলৈ মই যাম মন্দিৰ আৰু ভাবিছো ভাতটো বনাই থৈ যাও কাৰণ মই আকৌ পাৰ্লাৰলৈ যাব লাগিব গতিকে আহিলৈ ভাত বনাই খাইব যাবলৈ দেৰি হ'ব প্ৰথমতে খাই লব লৈছো এক কাপ চাহ ৰাতিপুৱা এই চাহ কাপ নোখোৱালৈকে মনটো ভালেই নালাগে গতিকে চাহ কাপ খাইলৈহে বাকি কাম বনবোৰ কৰিম গতিকে চাহ কাপ প্ৰথমতে খাই লওঁ আজি মই বনাব লৈছো ভেজ কাৰণ আজি মাছ মাংস একো নেখাও শিৱৰাত্ৰি হয় তাতে মঙ্গলবাৰো হয় আৰু ইফালে মই লৈছো স্কচ আলু বিলাহী আৰু সয়াবিন এফালে মোৰ ইয়া দাইলো বনাই ৰেডি হৈ গল আৰু ভাতটো পতা নাই ভাতটো পাছত পাতিম এতিয়া ভাতটো নাপাতো কাৰণ এতিয়া মই ভাতটো বনাই দিলে ঠাণ্ডা হৈ যাব গতিকে মন্দিৰৰ পৰা আহিহে ভাতটো পাতিম আৰু দাইলটো বইল কৰি ৰাখিছো তেল মৰা নাই চাই লও আহি পিনে হয়তো তেল মাৰিব পাৰো নহলে বইল কৰিও খাব পাৰো আৰু আহিলে সবজিবোৰটো এনেও ঠাণ্ডা হ'বই আকৌ এবাৰ গৰম কৰি লম গতিকে ভাতটো তেতিয়া ভাতি দিম আৰু এতিয়া মই বাকি কামখিনি কৰি লওঁ এফালেতো সবজি হৈয়ে আছে লগতে কাম বনখিনি কৰি থাকো বৰ্তমান গা মূৰ ধুই মেলি আজৰি হৈ আহিলো আৰু এতিয়া মন্দিৰলৈ ওলাই ল আৰু ৰব মই মন্দিৰলৈ কি পিন্ধি আপোনালোকক দেখুৱাই আছো মই আজি মন্দিৰলৈ পিন্ধি যাম এইযোৰ এখন হৈছে মুগা মেখেলা এখন এটো ব্লাউজ আৰু এখন চাদৰ আৰু ৰব এই মেখেলাখন আপোনালোকে জানেই যিহেতু আমাৰ আপাৰ আসামত বহুত মুগা কাপোৰ পোৱা যায় নহয় জানো আৰু এইখন হৈছে মই নিজে এমব্ৰয়ডাৰী কৰা মানে হাতেৰে সিলাই কৰা এমব্ৰয়ডাৰী নহয় হাত সিলাই কৰা হয় যেতিয়া মেট্ৰিক পৰীক্ষা দিছিলো মেট্ৰিক পৰীক্ষা দিয়াৰ পাছত 3 মাহ দিন ফ্ৰী পাই ন সেই 3 মাহ দিনৰ ভিতৰত মই এখন সিলাই কৰিছিলো আৰু ইমান পিন্ধা হোৱাই নাই যেহেতু কৰবাত গলে মিলিলে মেখেলা চাদৰ ইমান পিন্ধা নহয় মোৰ আৰু ঘৰত গৈ থাকিলেহে পিন্ধা হয় তেতিয়া কৰবাত ফুৰিব গলেও মই জোৰা পিন্ধিয়ে যাওঁ এনেকে মুকা মেখেলা চাদৰ বুলি কতো পিন্ধি যোৱা নহয় মন্দিৰ চন্দিৰ গলে পিন্ধা হয় আৰু সেয়েহে ভাবিছো আজি এইযোৰ পিন্ধি যাওঁ মই মন্দিৰ চন্দিৰ এনেকে কৰবাত গলে বহুত বেছি মানে জাক জমকতাৰে গৈ ভাল নাপাওঁ একদম সিম্পল কেনে গৈ ভাল পাওঁ সেইকাৰণে একদম সিম্পল কেনে পিন্ধি মিলি প্ৰথম আজৰি হ'লো মই পুৰা যাবলৈ ওলাই মেলি ৰেডি হলো আৰু এইযোৰ হৈছে মোৰ মেখেলা চাদৰযোৰ একদম সিম্পল কেনে ওলাইছো তেন্তে বলগিটা গৈ থাকো আৰু এতিয়া মই ওলাই আহি আছো মন্দিৰ আৰু মন্দিৰ পামগে এতিয়া মন্দিৰটো একেবাৰে ওচৰতে হয় সেইটো অকনমান আগত যে গাড়ীখনৰ ওচৰত এইফালে মই আহি পালোহি মন্দিৰ আৰু পুৰা হুলস্থুল হৈ আছে সেইকাৰণে মই অৰিজিনেল সাউণ্ডটো মিউট কৰি দিব লগা হ'ল আৰু এতিয়া মই লৈ লৈছো ধূপ চাকি গাখীৰ আৰু বেলপাত এইখিনি লৈ লওঁ তাৰ পাছত যাম মই মন্দিৰৰ ভিতৰলৈ আৰু হ'ব দিয়ক কেটকা হ'ল হৈ যাব জুই হেলা এটা দি দিব 35 টকা পূজাৰ কাৰণে মোৰ ধূপ চাকি সকলো লোৱা হৈ গ'ল লগতে অকনমান গাখীৰো লৈছো শিৱলিংগত ঢালিবৰ কাৰণে আৰু এয়া হৈছে মেইন মন্দিৰটো আৰু সাইডত গোটেই মানুহে চেন্ডেলবোৰ দেখিছে চেডেলি ভেডেলি কৰি ৰাখি দিছে আৰু ইয়াতে মই এটা সাইডত মোৰ চেন্ডেলযোৰ খুলি ৰাখিলো আৰু এতিয়া যাওঁ বলক মন্দিৰৰ ভিতৰলৈ ধূপ চাকিখিনি জ্বলাই লওঁ এবাৰ ইয়াতে এনেদৰে ধূপ চাকি জ্বলাব দিছে আগবাৰ এনেকৈ জ্বলাব দিয়া নাছিলে এইবাৰ পিছে এনেদৰেই দিছে প্ৰথমতে ধূপ চাকিখিনি জ্বলাই লওঁ তাৰ পাছত যাম মূল মন্দিৰৰ ভিতৰলৈ সেৱা কৰিবৰ কাৰণে আৰু এয়া হৈছে মূল মন্দিৰৰ ভিতৰ ভাগ পুৰা মানুহে ভৰ্তি হৈ আছে বহুত সময় ৰোৱাৰ পাছত ময়ো মূল মন্দিৰৰ ভিতৰ পালোহি আৰু এয়া হৈছে মূল শিৱলিংগটো আৰু এতিয়া ময়ো ইয়াতে বেলপাত গাখীৰ এইবোৰ দি ধুনীয়াকৈ সেৱাটো কৰি লওঁ আৰু আপোনালোকে এবাৰ সেৱা জনাই লওক মন্দিৰৰ পৰা আহি পাইলৈ মই ভাত পানী খাই বৈ আজৰি হৈ পাৰ্লাৰলৈ যাবলৈ পুৰা ওলাই মেলি ৰেডি আৰু এতিয়া যাওঁ মই পাৰ্লাৰলৈ আৰু আপোনালোকক মই লগ পাই আছো একেবাৰে পাৰ্লাৰত হেল্ল' ফ্ৰেণ্ডছ মই আছো বৰ্তমান পাৰ্লাৰত আৰু এতিয়া সময় হৈছে 3:30 এইফালে মই চাহৰ কেটলি ৰেডি কৰি ৰাখিছো চাহ বনাব লৈছো আৰু এইফালে আছে মোৰ দুজনী ফ্ৰেণ্ড এজনী হৈছে মনিকা আৰু এজনী হৈছে টিনা ইহঁতে গৈছিল মন্দিৰ আজি শিৱৰাত্ৰিৰ কাৰণে ক'ত গৈছিলে বৈশিষ্ট মন্দিৰ গৈছিলে আৰু মন্দিৰৰ পৰা আহিলো মই ইয়াত সোমাইছেহি পাৰ্লাৰত আৰু এতিয়া চাহটা বনাই মেলি খাই লওঁ ন চাহ খাই ন বছো ভাল লাগিছে কেনেকুৱা পাইছ চাহ খাই ভাল টেষ্টি তাই মোক সুধিছে চাহটো টেষ্টি বুলি কয় নে নহয় এতিয়া পুৰা তিনিজনীয়ে বহি লৈ চাহ খাই খাই আড্ডা মাৰি আছো
পাৰ্লাৰত মানুহ নাই আজি নাহিলে নহয় কাষ্টমাৰ মই এনে আহিলো আজি যাব পাই দিলে যোৱা মানে পাৰ্লাৰত কাষ্টমাৰ নাই ধুনীয়াকে বহি লৈ চাহ খাই আড্ডা মাৰি আছো কেটেলন বনোৱা চাহ স্পেচিয়েল চাহ অকণমান আগত পাৰ্লাৰৰ পৰা আহি পাই মুখ হাত ধুই মেলি আজৰি হৈছো আৰু এতিয়া যাওঁ কিটচেনলৈ ভাত বনাবৰ কাৰণে আজি পনীৰ বনাম মানে মই নবনাওঁ ভণ্টিয়ে বনাব তাই কিটচেনত সোমাইছে তাই আজি আহিছে কেইদিনমান থাকিব আৰু তাইক কৈছো আজি মই পনীৰটো বনাবলৈ আৰু এতিয়া তাই ওচৰলৈ যাওঁ চাওঁ তাই কি কৰি আছে কি কৰি আছা হে পনীৰ বা বৰ ধুনীয়াকৈ কাটি থৈছাচোন পাতলকৈ কাটিছো সেইটো এতিয়া বনাব আমাৰ ভণ্টিয়ে পনীৰ আৰু কেনেকৈ বনাই আপোনালোকক দেখুৱাই আছে আমাৰ ভণ্টিয়ে চববোৰ ধুনীয়াকৈ ৰেডি কৰি ল'লে পনীৰখিনি দেখিছে কিমান ধুনীয়াকৈ কাটিছে দেখি একদম ভাল লাগি গৈছে আৰু এইফালে বিলাহী পিঁয়াজ আৰু কেইটামান কাজু এইফালে আদা নহৰু গুচুৱাই গুচাব আছে কাজুৰো কেইটামান দি দিছোঁ কাজু দিলে খাবলৈ বেছি ভাল লাগিব টেষ্টটো বেছি ভাল হ'ব সেইকাৰণে আৰু এতিয়া বিলাহী পিঁয়াজ আৰু কাজু লগতে আদা নহৰুটো তাই ধুনীয়াকৈ পেষ্ট বনাই ল'ব ভাবিছিলোঁ তাই ডাইৰেক্ট পেষ্ট বনাব বুলি ডাইৰেক্ট নবনাই বোলে প্ৰথমতে এতিয়া ঘিউ দি কাজুকেইটা ভাজি লৈছে তাৰপাছত পিঁয়াজ বিলাহী আদা নহৰু এইখিনি বোলে অকণমান ভাজি ল'ব তাৰপাছতহে পেষ্ট বনাব হেনো আমাৰ এইখিনি পুৰা এতিয়া ভজা হৈ গ'ল এতিয়া এইখিনি অকণমান সময় অকণমান মানে একদম পুৰা ভালদৰে ঠাণ্ডা হ'বলৈ দিম নহ'লে আৰু মিক্সিত দিলে কি হ'ব গম পায় এইখিনি ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল সেয়েহে মই এইখিনি এটা মিক্সি জাৰত ভৰাই লৈছোঁ আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্সিত গ্ৰাইণ্ড কৰি লওঁ সেই আমাৰ পেষ্ট পুৰা ৰেডি হৈ গ'ল খাবা আৰু এতিয়া খাবানে নেদেখাম সেইফালে আমাৰ আইদেউৱে দি ল'লে অকণমান ঘিউ আৰু এখিলা তেজপাত আৰু এতিয়া ইয়াতে দি দিছে এয়া পেষ্টটো এতিয়া বোলে তাই ইয়াতে মছলা দিছে কি দিছে ধনিয়া জিৰা পাউডাৰ আৰু এইয়া কি দিছা পনীৰ মছলা অলপমান ধনিয়া পাউডাৰ প্ৰয়োজন অনুসৰি হালধি পাউডাৰ আৰু এইয়া সোৱাদ অনুসৰি নিমখ এতিয়া বোলে গোটেইখিনি ধুনীয়াকৈ তাই লৰাই তেল ওলোৱালৈকে বোলে ভাজি লয় হেনো মই আৰু বাচন বৰ্তন অলপ ধুব আছে এইখিনি ধুই লওঁ একেবাৰে ভাজি হোৱাৰ পাছতহে দেখুৱাম আপোনালোকক জলকীয়াটো দিবলৈ থাকি গ'ল বোলে সেইকাৰণে আকৌ ভিডিঅ' কৰিছোঁ অকণমান দিছে জলকীয়া বহুত বেছি দিয়া নাই আমি বেছি জ্বলা নাখাওঁ সেইকাৰণে অকণমান দিছোঁ নাম মাত্ৰ এতিয়া আমাৰ এইখিনি ধুনীয়াকৈ ভজা হৈ গ'ল ভণ্টিৰ ভাগৰ আৰু এতিয়া দিব পানী ন দিয়া আমি পানীটো বহুত বেছি দিয়া নাই কমকৈ দিছোঁ অলপ মানে বেছি গ্ৰেভি কৰি খাম আৰু এতিয়া আমাৰ এইখিনি উতলি আহিছে এতিয়া আমি দি দিম ইয়াতে পনীৰখিনি আমাৰ এতিয়া এইখিনি ধুনীয়াকৈ উতলি আহিছে এতিয়া আমি এইখিনি ঢাকন মাৰি অকণমান সময় সিজিব দিম এয়া আমাৰ পনীৰ গ্ৰেভি ৰেডি হৈ গ'ল আৰু এতিয়া ইয়াতে দিম অকণমান কচুৰি মেথি আমাৰ পনীৰ ৰেডি হৈ গ'ল আৰু এইফালে বনাই আছোঁ আমি ৰুটি আজি আমি ভাত নাখাওঁ ৰুটি খাম আজি আমাৰ ভণ্টিয়ে বনোৱা পনীৰ আপোনালোকক বাঢ়ি দেখুৱাই দিলোঁ কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি হেল্ল' ফ্ৰেণ্ডছ আমি ডিনাৰ কৰি মেলি আজৰি হ'লোঁ আৰু পনীৰ খাবলৈ সঁচাকৈ বহুত বেছি টেষ্টি হৈছিলে আৰু ৰুটিৰ লগত খোৱাৰ কাৰণে আৰু বেছি ভাল লাগিলে আৰু এতিয়া সময় 11:30 বাজি গ'ল 12টাই বাজিব হ'ল আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব আৰু যিসকলে আমাৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনসমূহ আগতীয়াকৈ পাই থাকে তেন্তে আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ' সৈতে পুনৰ লগ পাম বাই বাই